কালি গম পাইছানে? কালি বিশ্বকৰ্মা পাততে বহুত টকা খৰচ হ'ল নহয়। কালি এটা মানুহৰ প্ৰতি কালি 500 টকামানকৈ খৰচ হৈ গৈছে। কালি তেতিয়াহ'লে বহুত মানুহ হৈছিলে নি? কালি 1000-2500 মানুহ হৈছিলে। গোটেই খানা দিবলৈ তত পোৱা নাই। গোটেই বেগে আলু, ময়দা, আটা, ৰিফাইন লাষ্টত এই চিলটেক্সতে খুলি দিবলগীয়া হৈছে। কালি সেই মাল খুৱাওঁতে কিমানমান টকা খৰচ হ'ল? কালি আকৌ মাল অল্প খোৱা হৈছে নি? কালি সেই চিলটেক্সতহে পানী লগত মিক্স কৰি দিবলগীয়া হৈছে। কালি সেই 1000 লিটাৰ চিলটেক্স 5টা মানত ঢালি পিনি মিক্স কৰি দিছোঁ। কালি এনেই মালত বেছি নাই যোৱা বাৰু। মালত এনেই 50-60 হাজাৰমান গ'ল। ফকতীয়া ডাইলগ মাৰিছে আমাৰ আগত। খুৰা তেতিয়া সেই মাল এবটল মানকৈ পৰিলে নে বেছি পৰিলেগৈ? কালি 2 বটল 3 বটল খাইছে নহয়। কালি পুতেকে গোটেইখন বমি কৰি থৈ গ'ল নহয় গোটেই চোতালতে আমাৰ। হয় নি তেতিয়াহ'লে? তই আহিছ দেখোন, আহ। মই তহঁতৰ কথাবোৰ চব শুনিলোঁ বাৰু। শুনিয়ে পালি নি? হ'ব দে, একো নাই। খুৰাই কৈছে বোলে কালি মাল 2 বটল 3 বটলকৈ ভাগত পৰিলে। বহুত খালে বুলি কৈছে। কোনোবা বমিয়ে কৰিলে বুলি কৈছে। খুৰা কথাটো সিহঁতক ক'লে যদি ভালেই কৰিলে। হেৰি নহয়, য'তে ত'তেই গছৰ তলে এতিয়া ইয়াত বহি পিনি আপুনি কালি খোৱা কথাখিনি ভাষণ দি আছে যে, লেকচাৰ দি আছে। নাই, মই সিহঁতক এনেই হিচাপটো দেখাই দিছোঁ আৰু ইমান খৰচ হ'ল বুলি। কালি যে আপোনালোকৰ ঘৰত মালটো খাইছিলোঁ, চোতালত বমি কৰি থৈ গ'লোঁ। আৰু বাকী যিখিনি বস্তু খালোঁ, এতিয়া আপোনালোকৰ ঘৰলৈ যাওঁ, সেইখিনিও আপোনালোকৰ ঘৰত ঘূৰাই দিওঁগৈ। তিনিআলিয়ে বাটে ঘাটে কৰি থকাত প্ৰতি দোকানৰ মুখত কৰি থকাত প্ৰতি কালিতো মাল খোৱাখিনি আপোনালোকৰ ঘৰত চোতালৰ আগপিনে ঘূৰাই দিলোঁৱে। আৰু যিখিনি খাইছিলোঁ সেইখিনি এতিয়া আপোনালোকৰ ঘৰত ঘূৰাই দিওঁগৈ। ৰচোন, ঘূৰাবগৈ নালাগে। মই এনেই ধেমালিহে কৰিছোঁ তহঁতক। বচোন, খং নকৰিবি আকৌ। খুৰী বাহিৰলৈ আহকচোন। তই আহিলি? কি হ'ল ইমান চিঞৰি আছ যে? কালি আপোনালোকৰ ঘৰত যে বিশ্বকৰ্মা পাতিছিলে, খুৰাই গৈ তিনিআলিত গছৰ মূৰত দোকানৰ মুখৰ আগত গৈ কি খালোঁ কি নাই চব হিচাপ দি আছেগৈ আমাৰ আগত গৈ। এতিয়া মই কালি যিখিনি খাইছিলোঁ মদ খোৱা কালিখিনি মই কালি আপোনালোকৰ ঘৰত চোতালতে বমি কৰি ঘূৰাই থৈ গ'লোঁ। বাকী আৰু যিখিনি খানা চানা খাইছিলোঁ সেইখিনি এতিয়া আপোনালোকৰ ঘৰত ঘূৰাই থৈ আহিব আহিছোঁ। নাই, তই এনেকুৱাখন নকৰিবি। মই তোক ধেমালিহে কৰিছিলোঁ কিবা। কি কৰা নহয়? কালি খোৱাখিনি ঘূৰাই দিওঁগৈ। খুৰী লেট্ৰিনটো ক'ত আছে? কালি খোৱাখিনি লেট্ৰিনতেহে ঘূৰাবগৈ লাগিব। খুৰাই তোক ধেমালিহে কৰিছিলে। হয়, মই ধেমালিহে কৰিছিলোঁ কিবা। মই এনেই গছৰ তলত পাতি থাকোঁতে শুনি পালে আৰু। দিয়ক, মই যি খাইছিলোঁ কালি মদ খোৱাকণ চোতালত কালি ৰাতি ঘূৰাই থৈ গ'লোঁ। আৰু বাকী যি খানা খাইছিলোঁ মই লেট্ৰিনত ঘূৰাই থৈ আহোঁগৈ দেই। আপোনালোকে বেয়া নাপাব। খা বাপেকে, আকৌ চব ঘূৰাবলৈকে আহিলে। সিহঁতিও আকৌ ঘূৰা-ঘূৰি কৰিব নালাগে। নাই খুৰী, আমি কিহৰ পৰানো ঘূৰাম আকৌ, হয়? বাপৰে বাপ, সিহঁতৰ লেট্ৰিনটো ইমান ধুনীয়া। হাগিবলৈ ইমান বুদ্ধি কৰিবলগীয়া হৈছে। লেট্ৰিনটো ইমান ধুনীয়া, হাগি যি মজা লাগিলে। খুৱাইছিলে সেইখিনি লেট্ৰিনতে থৈ গ'লোঁ। এতিয়া আজিলৈ ইমানতে সমাপ্ত হ'ল।